গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা এবাৰ কোনো ড্ৰাগছ সৰবৰাহকাৰী বা গুমাপিয়া গুলীচালনাৰ ঘটনা নহয় এবাৰ নগাঁও কাটিমাৰী CRPF কেম্পত গুলীচালনাৰ ঘটনা শনিবাৰে মাজনিশা দুই CRPFৰ দুই জনৰ মাজত গুলীবিদ্ধ হয় দুই CRPF জোৱান ত্ৰিপুৰাৰ ৰাজুশীল আৰু বৰপেটাৰ জহিৰুল ইছলাম দুইজনকে নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰে গুলীবিদ্ধ জোৱানক আৰু CRPFৰ কেম্পত দুইজনৰ মাজত হোৱা গুলীয়াগুলীৰ কাৰণ এতিয়া স্পষ্ট হোৱা নাই এতিয়ালৈ নগাঁৱত তীব্ৰ চাঞ্চল্য অব্যাহত আছে আমি পুনৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ নগাঁৱত এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা এবাৰ কোনো ড্ৰাগছ সৰবৰাহকাৰী বা গুমাপিয়া গুলীচালনাৰ ঘটনা নহয় এবাৰ নগাঁও কাটিমাৰী CRPF কেম্পত গুলীচালনাৰ ঘটনা শনিবাৰে মাজনিশা দুই CRPFৰ মাজত গুলীয়াগুলী সংঘটিত হয় আৰু গুলীবিদ্ধ দুই CRPF জোৱান গুলীবিদ্ধ হয় দুই CRPF জোৱান ত্ৰিপুৰাৰ ৰাজুশীল আৰু বৰপেটাৰ জহিৰুল ইছলাম দুয়োকে নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু CRPF কেম্পত দুইজনৰ মাজত হোৱা গুলীয়াগুলীৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই এতিয়ালৈ নগাঁৱত তীব্ৰ চাঞ্চল্য অব্যাহত আছে